আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চতুৰ্থ বৰ্গৰ দ্বিতীয়খন কাকতখনৰ প্ৰশ্নৰ উত্তৰসমূহ। 135টা প্ৰশ্নৰ গোটেই প্ৰশ্নকেইটাৰ উত্তৰসমূহ আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব। আহক অতি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আহিছিল a + b হোল স্কোৱাৰ পাবলৈ a - b হোল স্কোৱাৰ সৈতে কি যোগ কৰিব লাগিব। ইয়াত অপশ্যন দিছে a টুৱাইছ a, অপশ্যন b -টুৱাইছ ab, c 4ab, d -4ab। চ' আমি a - b হোল স্কোৱাৰ মানে কি পাওঁ? a স্কোৱাৰ -টুৱাইছ ab + b স্কোৱাৰ পাওঁ। যদি আমি +টুৱাইছ ab, আমি a + b হোল স্কোৱাৰ পাবৰ কাৰণে আমি +টুৱাইছ ab পাব লাগিব। গতিকে আমি 4ab টো যদি আমি 4ab দেখা পাইছে আপোনালোকে, 4ab যদি আমি ইয়াৰ পৰা এটা প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাব? টুৱাইছ ab ওলাই যাব। গতিকে a + b হোল স্কোৱাৰ ওলাই যাব। গতিকে সহজ, একদম প্ৰশ্নটো একদম সহজ আহিছিল উত্তৰটো। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c টো 4ab। 2 নম্বৰ প্ৰশ্নটো আহিছিল a 1/2 + 1/3 + 1/4 মান হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যে এই প্ৰশ্নটোৰ লসাগু উলিয়াব দিছে। লসাগু উলিয়াবৰ কাৰণে আমি গোটেইকেইটা মান পাতি লৈছোঁ 2 3 4। ত' 2য়ে গোটেইকেইটা হৰণ কৰি চাওঁ, 2 × 2 3 নাযায়, 3 পাতি লৈছোঁ, 2 × 2 4 হয়। গোটেইকেইটা যোগ কৰিলে কিমান পাম? 2 × 3 = 6, 6 × 6, 6 × 2 = 12। 12 পালোঁ লসাগু। আৰু 12, 2য়ে 12 কেইবাৰ যাব? 6 বাৰ যাব। 6টো আকৌ ওপৰত পূৰণ হ'ব, 6 × 6। আকৌ 3য়ে 12 হৰণ হ'ব, 3 4 × 12। 4টো গৈ আকৌ ওপৰত পূৰণ হ'ব, 4 × 4। 4য়ে আকৌ যদি 12 হৰণ কৰে 3 বাৰ যাব, তো 3 × 3। আটাইকেইটা যোগ কৰিলে কিমান পাম? 4, 6 4 10, এফালে 3 13, 13/12। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন c 13/12। 3 নম্বৰ প্ৰশ্ন আহিছিল এটা আয়তক্ষেত্ৰৰ এটা কৰ্ণৰ দৈৰ্ঘ্য হৈছে 5 চেণ্টিমিটাৰ। যদি আয়তক্ষেত্ৰটোৰ দিশ আৰু প্ৰস্থৰ অনুপাত 4:3 হয়, তেন্তে আয়তক্ষেত্ৰটোৰ পৰিসীমা হ'ব। ইয়াত ফৰ্মুলা এটা আছে, টুৱাইছ × l + b। l মানে হৈছে লেংথ আৰু b মানে হৈছে ব্ৰেডথ। চ' l মানে দিয়া আছিলে 3 আৰু b মানে ব্ৰেডথ মানে 4। ত' যদি যোগ কৰোঁ, 3 আৰু 4 যোগ কৰিলে 7 পায়, আৰু 7 ৰে 2 পূৰণ কৰিলে 14 হয়। আমাৰ অপশ্যন দিয়া আছে b টো 14 চেণ্টিমিটাৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 14 চেণ্টিমিটাৰ। আহক 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো আহিছিল বৃত্তাকাৰ পৃষ্ঠকালি 24 বৰ্গ চেণ্টিমিটাৰ। মন কৰিব দেই প্ৰশ্নটো। বৃত্তাকাৰ পৃষ্ঠকালি 24 বৰ্গ চেণ্টিমিটাৰ আৰু 2 মিলিমিটাৰ বেধৰ 10টা মুদ্ৰাৰ এটাৰ ওপৰত আনটোকৈ সজাই এটা স্তূপ সৃষ্টি কৰা হ'ল। এটা স্তূপ সৃষ্টি কৰিছে। স্তূপটোৱে অধিকাৰ কৰা আয়তন হ'ল, আপোনালোকে গম পাব যে 24 বৰ্গ চেণ্টিমিটাৰ কৈছিলে। গতিকে বৰ্গ চেণ্টিমিটাৰ যদি লগত 0.2 চেণ্টিমিটাৰ পূৰণ কৰি দিওঁ, কাৰণ 2 মিলিমিটাৰ আছে, গতিকে পূৰণ কৰিলে কিমান? 0.2 চেণ্টিমিটাৰ যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া 4.8 চেণ্টিমিটাৰ স্কোৱাৰ পাম। যদি আমি 10টা মুদ্ৰা কৈছিলে, গতিকে কিমান হ'ব? 48 চেণ্টিমিটাৰ কিউব পাম। গতিকে অপশ্যনটো এ হ'ব শুদ্ধ উত্তৰ, 48 চেণ্টিমিটাৰ কিউব। 5 নম্বৰ প্ৰশ্ন এটা আহিছিল কোনো এক সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান 35 ডিগ্ৰী হ'লে নিম্নলিখিত কোনটো বিকল্পই ত্ৰিভুজটোৰ আন এটা কোণৰ মান উপস্থাপন কৰিব। চ' সমকোণী ত্ৰিভুজ কৈছে, যিহেতু এটা কোণ কি হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। আৰু 90 ডিগ্ৰী হৈও আৰু এটা কোণ দি দিছে, এটা কোণ কিমান দিছে? 35। 35 লগত যদি আমি 90 প্লাছ কৰোঁ, কিমান পাম? 125। আৰু সমকোণী ত্ৰিভুজৰ আমি জানো যে 180 হয়। ত্ৰিভুজ এটাৰ যিটো কোণৰ মান হয় 180 হয়। গতিকে 55 যদি প্লাছ কৰি দিওঁ, আমাৰ কিমান ওলাব? 180 ওলাব। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি 55 ডিগ্ৰী। 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। এটা
এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে 2 ঘণ্টা সময়ত অতিক্ৰম কৰা কোণৰ মান হৈছে, মই এটা দেখা পাইছে চাগে, মই এটা ঘড়ী এটা আঁকি থৈছোঁ। ইয়াত 2 ঘণ্টা অতিক্ৰম কৰিছে বুলি কৈছে। চ' 12 পৰা 2 যদি দিওঁ, ঘণ্টাৰ কাঁটাডাল 2ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত আছে। গতিকে 2 ঘণ্টা অতিক্ৰম কৰা সময় কোণৰ মান ক'বলৈ কৈছে। যদি আমাৰ এই 3ত দেখা যায়, 3ত যদি থাকে কিমান হ'ব? এটা সমকোণী ত্ৰিভুজ হৈ যাব। গতিকে ইয়াত 90 ডিগ্ৰী হ'ব। গতিকে 30, 60, 90, 1ত হ'লে 30, 2ত হ'লে 60 আৰু 3ত হ'লে 90। গতিকে আমাৰ এইটো 2 যদি থয় তেতিয়াহ'লে 60 ডিগ্ৰী হ'ব। গতিকে শুদ্ধ উত্তৰ অপশ্যন চি 60 ডিগ্ৰী। 7 নম্বৰ প্ৰশ্ন এটা আহিছিলে, এজন দোকানীয়ে কোনো এক সামগ্ৰীত ধাৰাবাহিকভাৱে দুটাকৈ প্ৰথমে 10% আৰু পৰৱৰ্তীত 5% ৰেহাই প্ৰদান কৰে। সামগ্ৰীটোত প্ৰদান কৰা সমতুল্য ৰেহাইৰ মান হৈছে, ইয়াত ফৰ্মুলা এটা আছে যে আমি ডিছকাউণ্টটো কেনেকৈ উলিয়াওঁ। এ প্লাছ বি, এ মানে মই ধৰিছোঁ প্ৰথম যিটো ডিছকাউণ্ট দিছিলে, আৰু বি মানে যিটো ছেকেণ্ডত দিছিলে ধৰি লৈছোঁ, মাইনাছ এ ইনটু বি, প্ৰথম ডিছকাউণ্টৰ লগত বি দ্বিতীয়টো ডিছকাউণ্টৰ যদি মাল্টিপ্লাই কৰোঁ আৰু যদি 1ৰে হৰণ কৰি দিওঁ, তেতিয়া আমাৰ উত্তৰটো ওলাই যাব। গতিকে প্ৰথম ডিছকাউণ্ট 10 দিছিলে আৰু ছেকেণ্ড ডিছকাউণ্টটো 5 দিছিলে। 10 ইনটু 5, 15, আৰু 10 পূৰণ 5 কিমান হ'ব? 15। আৰু এটা মই একেচাতে উলিয়াই দিছিলোঁ যে যদি 50ক 1ৰে হৰণ কৰোঁ 0.5 পাম। গতিকে মই এইটো উলিয়াই দিছিলোঁ। আৰু যিহেতু মই বিগ কৰিব লাগিব, সেইকাৰণে আমি হৰণ কৰি ল'লোঁ। 15ৰ পৰা যদি 0.5 বিগ কৰি দিয়া যায়, উত্তৰটো কিমান পাম তেতিয়াহ'লে? 14.5। গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰ ডিটো হ'ব 14.5%। ইয়াতে আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে শেষৰ প্ৰশ্নখিনি ইমানেই সহজ আহিছিলে, ভাতৰ লগত পানী খোৱা মানে আৰু। 8 নম্বৰ প্ৰশ্নটো আহক, দশমিক সংখ্যা 2.25ৰ সমতুল্য ভগ্নাংশৰ মান হ'ব। ইয়াত আমাৰ ভাগশেষটো দি দিছে। ধৰক আমি ইয়াত গোটেইকেইটা হৰণ কৰি চাব লাগিব। প্ৰথমটো যদি চাওঁ, 4য়ে 9ক হৰণ কৰোঁ। গতিকে আপোনালোকে হৰণ জানে, তথাপি মই কৰি দিছোঁ সুবিধা হোৱাৰ কাৰণে। 4য়ে 9ক হৰণ কৰিলে 4 দুগুণ 8, 1 বিগ হ'ল, দশমিক এটা দিলোঁ, শুদ্ধ হৈ গ'ল। গতিকে 4 দুগুণ 8 আকৌ হ'ল, আকৌ 2 হ'ল, 0 এটা দিলোঁ, 20 হৈ গ'ল। তো 4 5 গুণ 20 হয়। অফক'ৰ্ছ ভাগশেষ 0 ওলালে। গতিকে শুদ্ধ উত্তৰ এইটো হ'ব 2.25। কিহত ওলালে আমাৰ? এইটো 9/4 ওলালে। গতিকে শুদ্ধ উত্তৰ এইটোৱে হ'ব। 9 নম্বৰ প্ৰশ্নলৈ যাওঁ। ভিডিঅ'টো অলপ দীঘল হ'ব, তথাপিও ইণ্টাৰেষ্টিং, চাই যাব। আপোনালোকে পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে চতুৰ্থ বৰ্গৰ বা তৃতীয় বৰ্গৰ যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। আহক 9 নম্বৰ প্ৰশ্নটো, বছৰি 10% সৰল সুদত 10 টকা মূলধনে 10 বছৰত অৰ্জন কৰা মুঠ সুদৰ পৰিমাণ হৈছে, আপোনালোকে মন কৰিব দেই, কিমান পাৰ্চেণ্ট কৈছে? 10 টকা 10% হ'লে 1 টকা হ'ব। আৰু কিমান বছৰ অৰ্জন কৰিছে সুদটো? 10 বছৰত। 1 টকাৰ লগত 10 পূৰণ কৰিলে 10 ওলাব। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 10 টকা। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, এইটো একদম ইজি আহিছিলে যে বিয়লি 3 বজাত এটা ঘড়ী মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাৰ মাজৰ কোনটো হ'ব? বিয়লি 3 বাজিছিলে, মই ঘড়ী এটা আঁকি দিছোঁ। বিয়লি 3 বাজিছে, ঘণ্টাৰ কাঁটাডাল 3 ওচৰত আছে আৰু মিনিটৰ কাঁটাডাল 12 ওচৰত আছে। এই কোণৰ ডিগ্ৰী কিমান ডিগ্ৰী হ'ব মানে সুধিছে। দেখা দেখি ওলাইছে সমকোণী ত্ৰিভুজ, আৰু সমকোণী ত্ৰিভুজৰ এটা কোণ ডাইৰেক্ট দেখুৱাই দিছে, কিমান হ'ব? 90 ডিগ্ৰী। গতিকে এই কোণটোৰ শুদ্ধ উত্তৰটো হ'ব কিমান? চিটো 90 ডিগ্ৰী। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। 11 নম্বৰ প্ৰশ্ন, কোনো এক ত্ৰিভুজৰ দুটা কোণৰ মাপ 75 ডিগ্ৰী আৰু 65 ডিগ্ৰী, ইয়াৰ তৃতীয় কোণৰ মাপৰ দুগুণ হৈছে। ইয়াত মন কৰিব যে দুটা কোণ দি দিছে, এটা 75, এটা 65। দুটা যদি আমি প্লাছ কৰোঁ কিমান? 140 পাম। আৰু কথা এটা কৈছে যে ত্ৰিভুজৰ কিমান ডিগ্ৰী থাকে? 180 ডিগ্ৰী থাকে। গতিকে 180 পাবৰ কাৰণে 40 এটা প্লাছ কৰিব লাগিব। যদি 40 প্লাছ কৰোঁ তেতিয়া কিমান? 180 হ'ব। কিন্তু আমাক সুধিছে তৃতীয় কোণৰ মাপৰ দুগুণ হৈছে, দুগুণ সুধিছে। গতিকে 40ৰ দুগুণ কিমান হ'ব? 80 হ'ব। গতিকে শুদ্ধ উত্তৰ ডিটো হ'ব 80 ডিগ্ৰী। 12 নম্বৰ প্ৰশ্নটো আহিছিলে, কোনো এক ত্ৰিভুজৰ ক্ষেত্ৰফল 18 বৰ্গ একক আৰু ভূমি 12 একক। ত্ৰিভুজটোৰ উচ্চতা হ'ব, ইয়াত ক্ষেত্ৰফলটো দি দিছে 18 দিছে, আৰু আপোনালোকৰ ভূমিটো দি দিছে, উচ্চতাটো উলিয়াব লাগে। গতিকে 1/2 ইনটু ভূমি পূৰণ উচ্চতা। গতিকে ভূমি যদি 12 হয়,
2 12 কেইবাৰ কাটিব 6 বাৰ কাটিব এই 6টো h লগত পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব গতিকে h টো ভ্যালু 3 একক ওলাব গতিকে শুদ্ধ উত্তৰ 3 একক 13 নম্বৰ প্ৰশ্ন মই এইটো কনফিউজ হৈ গৈছিলোঁ পৰীক্ষাত মই কোনটো দিম বুলি মই একদম বিমূৰত পৰিছিলোঁ কিন্তু মই শেষত পাইলোগে ইয়াত দশমিক সংখ্যা 59 ৰ বাবে ৰোমান সংখ্যা হৈছে গতিকে 50 যদি চাওঁ 50 আমাৰ ৰোমান সংখ্যা l এ লিখে আৰু 9 টো আমি লিখো ix গতিকে lix আমাৰ তেতিয়া আৰু একদম প্ৰবলেম নহয় গতিকে শুদ্ধ উত্তৰ হ'ব lix শুদ্ধ উত্তৰ তাৰপিছত 14 নম্বৰ প্ৰশ্নটো আহিছিলে এইটো অলপ পাজল লগোৱা তথাপিও ইন্টাৰেষ্টিং হয় a b আৰু c ৰ মাজত 90 এনেদৰে ভগাই দিয়া হয় যাতে a b তকৈ 2 বেছি আৰু b এ c তকৈ কিমান বেছি 2 বেছি পায় ইয়াৰ প্ৰাপ্ত অংশ হৈছে 90 যদি আমি সিৰিজ ভাবে তিনটা ভাবে ভাগ কৰি দিও a b c যদি দেখি পাইছে আপোনালোকে কেনে ভাগ কৰিছো গুটিকেইটা যোগ কৰিলে 90 পায় 32 30 28 গতিকে এটাতকৈ যদি 2 বেছি হয় মানে c তকৈ b 2 বেছি b তকৈ 2 বেছি গতিকে এটো সিৰিজ হ'ব গতিকে এই ভ্যালু দেখা দিকে ওলাইছে কিমান 32 হ'ব অপচন কোড আছে c 32 টো শুদ্ধ হ'ব 15 নম্বৰ প্ৰশ্ন এটো আপোনালোকে অলপ জানিব লাগিব মৌলিক সংখ্যাবিলাক ইয়াত আহিছে a আৰু 1 আৰু 20 ৰ মাজত অৱস্থিত মৌলিক সংখ্যাবোৰৰ যোগফল হৈছে আপোনালোকে মৌলিক সংখ্যাটো শিকি থব কিমান মৌলিক সংখ্যা 1 আৰু 20 ৰ মাজত আমি জানো যে 2 3 5 7 11 13 17 19 এইকেইটা হৈছে 1 আৰু 20 ৰ মাজত থকা মৌলিক সংখ্যা আটাইকেইটা যদি আমি যোগ কৰি দিও কিমান পাম 77 পাম গতিকে শুদ্ধ উত্তৰ ক'ত আছে 77a 16 নম্বৰ প্ৰশ্নলৈ যাও 16 নম্বৰ প্ৰশ্ন কি আহিছিল চাও এই প্ৰশ্নটো 6000 একক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগফল অংশ হৈছে ভাগফলৰ কথাই কৈছে আমাক ভাগফল ওপৰটো হ'ব গতিকে ইয়াত 2000.3 ওলাই গতিকে অপচনে নাই গতিকে শুদ্ধ উত্তৰ এইটোই হ'ব 2000 17 নম্বৰ প্ৰশ্ন ইয়াত আপোনালোকে একো কৰিব নালাগে পূৰণ কৰি দি প্লাই তলটো যোগ কৰি দি প্লাই হৰণ কৰিলে ওলাই যাব ওপৰটো যদি 1 2 মানে 2 3 গুণ 6 6 4 গুণ 6 4 গুণ 24 6 6 25 কিমান হয় আপোনালোকে দেখাই পাইছে 120 হ'ব মই কৈ দিছো আপোনালোকৰ সময় কাৰণে কম সময় যাতে হৈ যায় 120 আৰু 15 তলত 15 হ'ব যোগ কৰিলে গুটিকেইটা 15 এ যদি আমি 120 হৰণ কৰো আলটিমেটলি 80 ওলাব 8 ওলাব গতিকে 8 টো শুদ্ধ উত্তৰ ওলাব তাৰ পাছলটোলৈ যাওঁ 18 নম্বৰ প্ৰশ্ন এজন ব্যক্তিয়ে এটা গুৰুত্বপূৰ্ণ সামগ্ৰী 900ত ক্ৰয় কৰে 100ৰে ইয়াক মেৰামতি কৰায় আৰু সামগ্ৰীত 1800ত বিক্ৰী কৰে তেওঁৰ লাভৰ শতাংশ হৈছে মই ইয়াত কৰি থৈছো আপোনালোকৰ পৰম নবহৰ বাবে সো 900 টকাত কিনিছিলে 100 টকাত মেৰামতি কৰিলে তেওঁ মুঠতে 1000 টকা ধৰি ললো তেওঁ মানে কিনিছিলে আৰু বিক্ৰী কৰিলে 1800ত লাভ কিমান হ'ব তলে বিক্ৰী দৰ আৰু দেম ব্যয় কিমান আছিল বিক্ৰী কৰি 1800 800 হ'ব 1800 পাই 1000 বিক্ৰী কৰিলো 800 হ'ল তেওঁৰ মুঠতে মুনাফা যেটো শতাংশ কিমান হ'ব 1000 ডিভাইডেড বাই যদি আমি 800 ডিভাইডেড বাই 1000 ইনটু 100 এ কৰো তেতিয়ালে পার্সেন্টেজ ওলাই যাব ইয়াত দুটা শূন্য কাটিলো ইয়াত দুটা শূন্য কাটি খাই গল 800 কাটিলো কিমান হ'ব 80% গতি শুদ্ধ উত্তৰ ক'ত আছে বি 80% 19 নম্বৰলৈ যাও 19 নম্বৰ আহিছিলে এটা আপোনালোকৰ একদম যোগে কৰিব লাগিছিল বেছি একো নাই 2/3 + 5/6 ৰ ভাগ যোগফল হৈছে ইয়াত একো নাই আপোনালোকে যোগফল উলিয়াই দিব লাগে লসাগু উলিয়াই দিলো 3 আৰু 6 লসাগু 6 হয় 6 3 কেবা যাব দুবাৰ 2 টো পূৰণ হ'ল 4 হ'ল আপোনালোকে কৈ চাব 9/6 ওলাই আলটিমেটলি 3/2 ওলাব গতিকে শুদ্ধ উত্তৰ বি টো হ'ব 3/2 20 নম্বৰ আহিছিলে নিম্নলিখিত কোনটো 0.000014 ৰ সমতুল্য নহয় সমান নহয় বুলি কৈছে 1 এইটো শুদ্ধ হৈছে অপচন এটো শুদ্ধ হয় মই কেনেকৈ দুখাই দিছো 1.4 into 10 to the power -6 ছটা শূন্য লাগিব 1 2 3 4 5 6 দশমিকৰ পাছত ছটা সংখ্যা থাকিব লাগিব ছটা সংখ্যা যদি পূৰণ হৈ যায় কিমান হ'ব 0.000014 তাৰমানে এইটো সমতুল্য নহয় গতি শুদ্ধ উত্তৰ এইটো হ'ব 21 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো আপোনালোকে অলপ খেলিমেলি লগাব
ইয়াক কৈছে যে প্ৰদত্ত চিত্ৰটি অংকন কৰিবলৈ ন্যূনতম কিমানডাল সৰল ৰেখা প্ৰয়োজন হৈছে সৰল ৰেখা হিচাপ কৰিব পাৰিব 1 2 3 4 5 এফালে যদি কৰোঁ 6 7 8 9 10 11 12 13 14 এইডাল 15 16 গতিকে অপশ্যন এ 16টো শুদ্ধ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়লৈ যাওঁ তলৰ শৃংখলাটোত পৰৱৰ্তী পদটো কি আহিব ইয়াত আপোনালোকে দেখা পাইছে চাগে এ এন দিয়া আছে তাৰপিছত চি পি দিয়া আছে ই আৰ দিয়া আছে ডট ডট দিয়া নাই তাৰ পৰৱৰ্তী পৰ্যায়টো কি হ'ব আমি চাওঁ এইটোৰ লগত কি সম্পৰ্ক আছে এন লাষ্টটো চাব এইটো এন অ' নাই তাৰপিছত পি দিছে পি কিউ নাই আৰ দিছে গতিকে আমি আল্টিমেটলি গমেই পাই গ'লোঁ আৰ এছ নহ'ব টি হ'ব লাষ্টটো গতিকে টি ক'ত আছে এইটো আছে কিন্তু এফ হোৱাৰ কথা আছে নহয় কিন্তু চি ডি নাই ই আছে গতিকে আমি গম পালোঁ এটা গেপ দিছে ই পাছত এফ আহিব তাৰপিছত জি আহিব এফ জি গতিকে কোনটো হ'ব শুদ্ধ জি টি এইটো ইমান টান নহয় তাৰপাছতলৈ যাওঁ 23 নম্বৰটো আহিছে প্ৰদত্ত কোনটো আখৰৰ গোটে তলৰ শৃংখলাটো আগুৱাই লৈ যাব আমি ইয়াক সম্পৰ্ক চাব লাগিব এম এ ডি এন এ ই অ' এ এফ পি এ জি গতিকে যদি মাজত চাওঁ গোটেইকেইটা কি আছে এ আছে তাৰপিছত যদি চাওঁ এম এন অ' পি তাৰপিছত কি হ'ব কিউ দুটাত আছে তাৰপিছত আৰু এটা চাব লাগিব ডি ই এফ জি তাৰমানে লাষ্টটো মিলি আছে জি পাছত এইচ আহিব গতিকে শুদ্ধ হ'ব ডিটো কিউ এ এইচ তাৰ পাছলৈ যাওঁ 24 তলৰ শৃংখলাটোৰ পৰৱৰ্তী সংখ্যাটো কি হ'ব ইয়াৰ আপোনালোকে দেখা পাইছে চাগে 144 বৰ্গমূল কিমান হয় 12 100ৰ 10 64 8 হয় 36 হয় 6 হয় তাৰ পাছতো কি হ'ব চিৰিজ যদি গম পায় 2 কমি আহিছে 2 কে কমি আহিছে তাৰ পাছত কি হ'ব 4 হ'ব গতিকে 4 যদি বৰ্গমূল চাই কিমান হ'ব 16 গতিকে শুদ্ধ উত্তৰটো এইটো 25লৈ যাওঁ তলৰ শৃংখলাটোত থকা খালী স্থানটো কিহেৰে পূৰণ কৰিব ইয়াৰ আপোনালোকে চিৰিজটো মিলাই ল'ব কোনটো হ'ব এইটো আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব 26 নম্বৰ প্ৰশ্নটো আহিছে যে নিম্নলিখিত কোনটো ৰোমান সংখ্যা ভুল হৈ আছে সেয়া আপোনালোকে দেখা পাইছে অপশ্যন দিছে এ 29টো কেনেকৈ লিখিছে 29 লিখিছেনে গতিকে এইটো শুদ্ধ নহয় 29 বুলি কৈছে 9 হ'ব লাগিব গতিকে ইয়াত কেইটা দিছে 1 2 3 ইয়াত ৰোমান সংখ্যাই নহয় গতিকে শুদ্ধ উত্তৰ এইটোৱে হ'ব 27লৈ যাওঁ তাৰ 27 নম্বৰ প্ৰশ্ন আহিছিলে নিম্নলিখিত কোনটো ক্ৰম প্ৰদত্ত শব্দবোৰৰ বাবে অৰ্থপূৰ্ণ হ'ব অৰ্থপূৰ্ণ মানে প্ৰথম কি আহে আপোনাৰ অপশ্যন দিছে 4 2 5 1 3 বিটো দিছে 4 1 5 2 3 চি দিছে 4 1 5 3 2 আপোনালোকে যদি মিলাই চাই যদি প্ৰথম আহিব 4টো কাৰণ 4 আছে বৰ্ণ প্ৰথম আহিব তাৰপাছত আহিব কি আহিব শব্দ তাৰপিছত কি আহিব বাক্য তাৰপিছত আহিব বাক্যাংশ তাৰপিছত অনুচ্ছেদ আহিব তেনেকৈ যদি মিলাই চাই শুদ্ধ উত্তৰটো এইটোৱে হ'ব 28 নম্বৰ প্ৰশ্নলৈ যাওঁ ৰাণীয়ে পূব দিশলৈ মুখ কৰি বাওঁফালে ঘূৰিছে তাৰপিছত তাই দুয়োখন হাত মেলি দিলে এতিয়া তাইৰ বাওঁ হাতখন কোন দিশলৈ থোৱাই আছে আপোনালোকে যদি চাই এখন মই নৰ্থ চাউথ ইষ্ট ৱেষ্ট দুখাই লৈছোঁ ৰাণী ধৰক ইয়াত আছে পূব দিশত মুখ কৰি আছে পূব দিশে মুখ কৰি থকাৰ পাছত আকৌ কুইফালে ঘূৰি দিলে আপোনালোকৰ ওপৰফালে ঘূৰি দিলে বাওঁফালে ঘূৰি দিলে মানে এইফালে ঘূৰি দিলে এইফালৰ পৰা যদি ঘূৰে তেতিয়াহ'লে বাওঁ হাতখন এইফালে যাব পশ্চিম ফালে দুখাব গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো পশ্চিম ফালে 29 নম্বৰ প্ৰশ্নটো আহিছিলে বিবৃতি দিছে ইয়াত ৰাজীৱে আঁঠুত আঘাত পাইছে খেলুৱৈসকলে সঘনাই খেলত আঘাতপ্ৰাপ্ত হয় ইয়াৰ বিবৃতিসমূহৰ পৰা নিম্নলিখিত কোনটো অনুমান কৰিব পাৰি ইয়াত মানে কোনটো উত্তৰ শুদ্ধ হয় অপশ্যন দিছে এ হৈছে বিৰ প্ৰভাৱ এ যদি হয় বিৰ প্ৰভাৱ হৈছে নে নহয় বি হৈছে এৰ প্ৰভাৱ এ আৰু বিৰ স্বতন্ত্ৰ কিন্তু নিৰ্দিষ্ট সিদ্ধান্ত সম্ভৱ নহয় কাৰণ ৰাজীৱে আঘাত পাইছে মানে খেলুৱৈসকলে আঘাত নাপায় বা পোৱা নাই গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নিৰ্দিষ্ট সিদ্ধান্ত সম্ভৱ নহয় 30 নম্বৰ প্ৰশ্নলৈ যাওঁ এই প্ৰশ্নটো আপোনালোকে ভালদৰে চাব যদি এম এ এন ইকুৱেল টু 182 হয় তেন্তে কি হ'ব কেটৰ কি হ'ব কেট ইকুৱেল টু কি হয় আপোনালোকে চাব যে মেন কিমান নম্বৰ সংখ্যা হয় 13 মই আপোনালোকৰ সুবিধা হোৱাৰ কাৰণে দিছোঁ এটো 1 নম্বৰ এনটো 14 নম্বৰ চিটো 3 নম্বৰ আৰু টিটো 20 নম্বৰ ইয়াত এম এ এন আছে 13 পূৰণ 1 পূৰণ 14 গতিকে গোটেইকেইটা পূৰণ কৰিলে 182 পায় আৰু চি এ টি পূৰণ কৰিলে চি 3 নম্বৰ এ 1 নম্বৰ
টি আগত 20 নম্বৰ গোটেইকেইটা পূৰণ কৰিলে 60 পায় গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি 60 33 নম্বৰ প্ৰশ্ন আহিছিলে বৰ্ণমালাৰ ক্ৰমাগত এযোৰ আখৰ একেলগে থকা সংখ্যাটো চিনাক্ত কৰা আপোনালোকে একেলগত থকা গম পাব যে এ বি ইয়াত দুটা আখৰ আছে গতিকে শুদ্ধ উত্তৰ হ'ব চি2 32 নম্বৰ প্ৰশ্নটো আহিছিলে যে নিম্নলিখিত কোনটো জোৰ বিদ্যালয় কিতাপ সম্পৰ্কৰ দৰে ঘনিষ্ঠ সম্পৰ্কৰে জড়িত অপশ্যন এ খেলপথাৰ খেলুৱৈ অপশ্যন বি কাৰ্যালয় ফাইল অপশ্যন চি প্ৰেক্ষাপট শ্ৰোতা অপশ্যন ডি মেচ আৰু খুৰা ইয়াত আপোনালোকে কাৰ্যালয়ত আৰু ফাইলটো যদি মিল দেখা পায় গতিকে শুদ্ধ উত্তৰ এইটোৱে হ'ব 33 নম্বৰ প্ৰশ্নটো আহিছিলে 33 নম্বৰ প্ৰশ্নটো চাব পাৰে 59 ডেছ দি দিছে 69 63 ডট 45 ডেছ দিছে 21 ইকুৱেল টু 98 পাব লাগে তলৰ কোনকেইটা মানে আপোনালোকৰ এইখিনি যোগ বিয়োগ পূৰণ চাই আপোনালোকে খালী ঠাইত ভৰাই দিব লাগে আৰু কোনটো শুদ্ধ হয় 98 পাব লাগিব ইকুৱেল টু গতিকে মই প্লাছ দিওঁ মাইনাছ দিওঁ আকৌ প্লাছ দিওঁ যদি চাওঁ 59 63 যদি সমীকৰণটো সৰল কৰোঁ তেতিয়া কি হ'ব 98 পায় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 34 নম্বৰ প্ৰশ্নটো আহিছিলে কোনো শিক্ষয়িত্ৰীয়ে খেলিব নোৱাৰে বিবৃতি দিছে কিছুমান শিক্ষয়িত্ৰী খেলুৱৈ আকৌ সিদ্ধান্ত পুৰুষ খেলুৱৈয়ে খেলিব পাৰে কিছুমান খেলুৱৈয়ে খেলিব পাৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দিছে সিদ্ধান্ত 1ত উপনীত হ'ব পাৰি বি দিছে কেৱল সিদ্ধান্ত 2ত উপনীত হ'ব পাৰি 2তে উপনীত হ'ব পাৰি কাৰণ খেলুৱৈ শিক্ষয়িত্ৰী খেলুৱৈ কিছুমান শিক্ষয়িত্ৰী খেলুৱৈ হয় কিন্তু যে কোনো শিক্ষান্ত খেলিব নোৱাৰে এইটো কথা নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৱল সিদ্ধান্ত 2ত উপনীত হ'ব পাৰি 35 নম্বৰ আহিছে প্ৰদত্ত গ্ৰীডত প্ৰশ্নবোধক চিন দিছে ঠাইত কি বহিব ইয়াত প্ৰশ্ন সুধিছে মই ইয়াত কৈ থৈছোঁ ইয়াত কি দিছিলে চি আপোনালোকে এই মাজত যিখিনি শব্দ ভৰাই দিছে সেইখিনি চাইছোঁ চি ডি ই এফ হয় তাৰপিছত কি হয় এম এন অ' পি হয় আৰ এছ টি ইউ গতিকে লাষ্টত যদি চাই কি সোমাই আছে দুটা গেপ দিছে মানে চি দিছে তাৰ এফ দি দিছে মাজত দুটা এ দিছে আকৌ যদি এম দিছে আকৌ এছ দি দিছে এম এন অ' পি আকৌ চাই আহিছে আৰু পাছত কেইটা আহিছে আৰ এছ টি দুটা এৰি দিছে গতিকে ইয়াৰ ভিতৰত যদি চাই পিটো শুদ্ধ হ'ব কাৰণ পি পাবৰ কাৰণে ইয়াত গেপ এৰিছে ন গতিকে শুদ্ধ উত্তৰটো এইটো হ'ব অপশ্যন বি অপশ্যন দিছিলে যে এ 06 বি দিছে P7 চি দিছিলে R7 আৰু ডি দিছিলে Q6 গতিকে শুদ্ধ উত্তৰ হ'ব B2 P7 36 নম্বৰ প্ৰশ্ন আহিছিলে যে মই ৰান্ধনীঘৰত বাৰাণ্ডাৰৰ ওচৰত উত্তাপত ইতিমধ্যে গলি যোৱা এটা বৰফৰ টুকুৰা দেখিলোঁ অপশ্যন এ দিছে কেতিয়াবাহে সম্ভৱ অপশ্যন বি দিছে প্ৰায় সম্ভৱ অপশ্যন চি দিছে অসম্ভৱ আৰু অপশ্যন ডি দিছে সদায় সম্ভৱ কাৰণ প্ৰায় সম্ভৱ হয় ৰান্ধাঘৰৰ বাৰাণ্ডা যদি গলি থাকে প্ৰায় সম্ভৱ হয় গতিকে শুদ্ধ উত্তৰ অপশ্যন বিটো হ'ব অপশ্যন 37 নম্বৰ প্ৰশ্নটো দিছে যদি পূৰণৰ অৰ্থ বিয়োগ আৰু বিয়োগৰ অৰ্থ যোগ আৰু যোগৰ অৰ্থ হৰণ আৰু হৰণৰ অৰ্থ কি পূৰণ হয় আৰু যদি বদমাছৰ নিয়ম আওকাণ কৰি বাওঁফালৰ পৰা সোঁফাললৈ গণনা কৰা হয় তেন্তে নিম্নলিখিতসমূহ কোনটো এক শুদ্ধ প্ৰকাশ হ'ব গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ এইটো হয় চিটো আপোনালোকে মিলাই চাব তাৰ পাছৰ প্ৰশ্নটো আহিছিলে যে 6 পৃষ্ঠযুক্ত লুডুগুটি এটা 4বাৰ দলিয়াই দিয়াত ফলাফলসমূহ তলৰ চিত্ৰত দেখুওৱাৰ দৰে দেখা গ'ল লুডুগুটিটোৰ 3 বিন্দুযুক্ত পৃষ্ঠাৰ বিপৰীত পৃষ্ঠত কিমানটা বিন্দু আছে আপোনালোকে দেখা পাইছে লুডুগুটিৰ ওপৰত 4 দিছে 3 দিছে 4 3 গতিকে কিহৰ বিপৰীত খুলিছে 6 পৃষ্ঠযুক্ত লুডুগুটি এটা 4বাৰ দলিয়াই দিয়াত চিত্ৰ দেখুওৱাৰ দৰে দেখা গ'ল লুডুগুটি 3 বিন্দুযুক্ত 3ৰ বিপৰীত থকাটো কি 3 যদি আছে ইয়াৰ ওপৰত 3 দেখা পাইছে 3 বিপৰীত 1 আৰু 4 হ'ব নোৱাৰে কাৰণ 1 আৰু 4 এফালে আছে 2 আৰু 1 হ'ব নোৱাৰে গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 5 হ'ব কাৰণ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ 5 হ'ব C2 প্ৰশ্নবোধক চিনটো সঠিকভাৱে পূৰণ কৰিবলৈ উপযুক্ত গোটটো নিৰ্বাচন কৰক বি এ ডি দিছে তাৰপিছত ডেছ দিছে PIN পিংক তাৰপিছত QJOL দিছে মাজত কি বহিব আমি আগতে এই দুটা মিল চাই লওঁ KL দেখিছে KL হ'ব NO IJ PQ গতিকে ইয়াতে যদি তেনেকৈ মিলাওঁ DE AB আৰু BC গতিকে এইটো শুদ্ধ উত্তৰ অপশ্যন বি
তাৰ পাছত দিছে যে নিতা ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত তাইৰ ঘড়ীত সময় আছিল ৰাতিপুৱা 9:43 আৰু তাই পুনৰ ঘৰ আহি পোৱাৰ সময়ত ঘড়ীটোৱে 11:55 দেখুৱাইছিল। নিতাই কিমান মিনিট সময়ৰ বাবে যাত্ৰা কৰিছিল? ইয়াত আপোনালোকে যোগ কৰিব 132 পাব। অপশ্যন এ দিছে 72 মিনিট আৰু অপশ্যন বি দিছে 128 মিনিট, অপশ্যন চি দিছে 122 মিনিট আৰু অপশ্যন ডি দিছে 132 মিনিট। এই শুদ্ধ উত্তৰ 130 মিনিট হ'ব। এইটো একদম সহজ দিছে। শুদ্ধ ৰোমান সংখ্যাটো চিনাক্ত কৰক। হাজাৰ চি নহয়, অপশ্যন এ হাজাৰ চি, বি শ দিছে চি, চি দিছে 50 চি আৰু ডি দিছে 10 চি। 10টো নহয়, 50টো নহয়, 1000টো নহয়, গতিকে শুদ্ধ উত্তৰ বি হ'ব শ চিটো। তাৰ পাছৰ প্ৰশ্ন দিছে মোৰ ডিজিটেল ঘড়ীটোত এতিয়া 6:15 PM বুলি দেখুৱাই আছে আৰু পৰৱৰ্তী 145 মিনিটত বাছখনে প্ৰস্থান কৰিব। ঠিক কিমান সময়ত বাছখন প্ৰস্থান কৰিব? ইয়াৰ অপশ্যন দিছে এ সন্ধিয়া 8:40 অপশ্যন বি ৰাতিপুৱা 8:40 অপশ্যন চি দিছে সন্ধিয়া 6:48 অপশ্যন ডি দিছে ৰাতিপুৱা 6:48। কোনো পধ্যে নহয়, সন্ধিয়াহে হ'ব। তেতিয়াহ'লে যদি আমাক কিমান 145 মিনিট দিছে, কিমান হ'বনো? 1 ঘণ্টা 45 মিনিট যোগ কৰিলে কিমান হ'ব? সন্ধিয়া 8:40। তাৰ পাছৰ প্ৰশ্নটো দিছিলে যে একে গোটত নথকা শব্দটো চিনাক্ত কৰক। অপশ্যন এ লাঞ্চ, অপশ্যন বি ব্ৰেকফাষ্ট, অপশ্যন চি ডিনাৰ। এইকেইটা মিলি আছে, গতিকে ডিটো নহয়, ছুপাৰ। গতিকে শুদ্ধ উত্তৰ হ'ব ছুপাৰ। তাৰ পাছৰ প্ৰশ্ন দিছিলে যে বুধ গ্ৰহৰ দৰে একে নিয়মত অনুসৰণ কৰা শব্দৰ জোৰটি চিনাক্ত কৰক। অপশ্যন এ ঘোঁৰা, আস্তাবল, অপশ্যন বি গাখীৰ বগা, অপশ্যন চি আটলাণ্টিক দুনীয়া পানী, অপশ্যন ডি তাম ধাতু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি তাম ধাতু। তাৰ পাছৰ প্ৰশ্ন দিছিল নিম্নলিখিত কোনটো শব্দ PANDEMICৰ উপগোট নহয়? আপোনালোকে যদি চাই আৰ শব্দটো ইয়াত নাই, গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰেইন। তাৰ পাছৰ প্ৰশ্ন দিছিল যদি কোনো এগৰাকী ব্যক্তিয়ে আপোনালৈ আঙুলিয়াই কয় যে আপুনি সেই ব্যক্তিগৰাকীৰ স্বামী, পত্নী, কন্যা, ভাতৃ, তেন্তে সেই ব্যক্তিগৰাকীৰ সৈতে আপোনাৰ সম্বন্ধ কি হ'ব? অফক'ৰ্ছ চি হ'ব, পুত্ৰ। তাৰ পাছৰ প্ৰশ্ন দিছিলে যে 4358796 সংখ্যাটোৰ অংককেইটা ওলোটাকৈ লিখিলে সোঁমাজৰ অংকটো কি হ'ব? সোঁমাজৰ অংকটো ওলোটাকৈ লিখিলে কি হ'ব? অপশ্যন এ 7, অপশ্যন বি 8, অপশ্যন চি 9, অপশ্যন ডি 5। ওলোটাকৈ লিখিলে মানে মাজত সংখ্যাটো এইটোৱে বহিব, 8 হ'ব। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব, 8। তাৰ পাছৰ প্ৰশ্নটো আহিছিল যে সুৰুজাৰ জন্মদিনৰ কেক এটাৰ 1/3 ল'লে, বাকী অংশৰ অৰ্ধেক ভাগ চন্দাই লৈ অৱশিষ্ট অংশ তৰাৰ বাবে এৰি থ'লে সমস্ত কেকটোৰ কিমান অংশ তৰাৰ ভাগত থাকিল? ইয়াত অপশ্যন দিছে এ 1/4, অপশ্যন বি 1/5, অপশ্যন চি 1/3, অপশ্যন ডি 1/6। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1/3। তাৰ পাছৰ প্ৰশ্নটো আহিছিল যে যদি PONDONMC সংকেতেৰে লিখা হয় তেন্তে LAKE কোন সংকেতেৰে লিখা হ'ব? যদি কি কৈছে POND ইকুৱেল টু কি হ'ব? ONMC হয়। তাৰমানে ডিৰ লগত চি সম্পৰ্ক আছে, চি আগত হয়। এনৰ লগত এম আছে, এম এন হয়। অ' লগত এন আছে, এন অ' হয়। আৰু পিৰ লগত অ' আছে, POP হ'ব। গতিকে ইয়াক কি উল্টাকৈ আহিছে, গতিকে ইটো ডিৰ লগত হ'ব, DE হয়। কেটোৰ লগত জে হ'ব আৰু এৰ লগত জেড হ'ব আৰু এলৰ লগত কি হ'ব? KL হয়। গতিকে শুদ্ধ উত্তৰ ডিটো হ'ব KZJD। তাৰ পাছৰ প্ৰশ্নটো আহিছে বানান অশুদ্ধ থকা শব্দটো চিনাক্ত কৰক। অপশ্যন এ ইনকাৰেক্ট, অপশ্যন বি ইঞ্জিন, অপশ্যন চি ইনচলভেণ্ট, অপশ্যন ডি ইণ্ট্ৰ'ভাৰ্ট। গোটেইখিনি শুদ্ধই দেখিছোঁ, গতিকে অপশ্যন চাব। ইঞ্জিনটো শুদ্ধ হোৱা নাই, অশুদ্ধ, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। এইটোৱে অপশ্যন হ'ব। তাৰ পাছৰ প্ৰশ্ন দিছে আহাৰৰ বাবে প্ৰয়োজনীয় পদটো চিনাক্ত কৰক। আহাৰৰ বাবে কি? অপশ্যন এ থাল, অপশ্যন বি নিমন্ত্ৰণ, অপশ্যন চি মেজ, অপশ্যন ডি খাদ্য। গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি খাদ্য হ'ব। তাৰ পাছৰ প্ৰশ্ন দিছে BECD ... দিছে GJHI তাৰপিছত ... প্ৰশ্নবোধক চাইন দিছে কি হ'ব? তাৰমানে আমি চাব লাগিব এইকেইটাৰ লগত সম্পৰ্কনো কি আছে। বি লগত আমি চাওঁ এইকেইটাৰ লগত কিনো সম্পৰ্ক আছে। BC হয়, GH
আৰু এইকেইটাৰ লগত কি হ'ব ই ডি আছে কিন্তু আই জে হ'ব তাৰমানে উল্টাকৈ আহিব এইটো ক্ষেত্ৰত কি হ'ব পি কিউ তাৰপিছত আৰ এছ গতিকে সেইটো চাওঁ টি ইউ ভি ডাব্লিউ এইটো উল্টাকৈ গতিকে এইটো শুদ্ধ হ'ব এইটো পি এছ কিউ আৰ ডট টি ডাব্লিউ ইউ ভি এইটো তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ প্ৰদীপৰ এজন ভাতৃ হৈছে ৰাজীৱ প্ৰদীপ কুন্তীৰ পুত্ৰ উপেন্দ্ৰ কুন্তীৰ পিতৃ সম্পৰ্কৰ ক্ষেত্ৰত ৰাজীৱ উপেন্দ্ৰৰ কি হ'ব অপশ্যন এ ককা অপশ্যন বি নাতি অপশ্যন চি মামা অপশ্যন ডি ভাগিন শুদ্ধ উত্তৰ অপশ্যন বি নাতি হ'ব তাৰ পাছৰ প্ৰশ্ন দিছিল 49723 সংখ্যাটোৰ আটাইবোৰ অংক ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰি পোৱা ফলাফলটোৰ মাজৰ তিনিটা অংক কি হ'ব মই ইয়াত কৰি থৈছোঁ ডাঙৰ এইটো সংখ্যা দিছে 49723 আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব পৰা কি হ'ব 97432 আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব পৰা কি সংখ্যা হ'ব 23479 যদি মাইনাছ কৰি দিওঁ কি পাম 73953 পাম গতিকে মাজৰ সংখ্যাটো কি হ'ব 395 ইয়াত অপশ্যনত আছেনে আছে অপশ্যন ডি 395 শুদ্ধ উত্তৰ হ'ব তাৰপিছত পাছৰ প্ৰশ্নটো অমিল শব্দটো বিচাৰি উলিওৱা অপশ্যন এ কিলোমিটাৰ অপশ্যন বি হেক্টোমিটাৰ অপশ্যন চি ডেচিমিটাৰ অপশ্যন ডি পেৰিমিটাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি পেৰিমিটাৰ তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ আইডেণ্টিফাই দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড তাৰমানে এতিয়া ইংলিছ কৰিবলৈ আহিছে অপশ্যন এ দিছে বেচিক অপশ্যন বি উইণ্টাৰ অপশ্যন চি ৰিচুচ অপশ্যন ডি মাইক্ৰ কিন্তু এই শব্দটো কোনো শব্দ উচ্চাৰণ নাই হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি RECSUE তাৰ পাছৰ প্ৰশ্ন shows the correct pronoun Raghav's mother asks dash to clean the room তাৰমানে এইটো কি ক'বলৈ আহিছে ভইচ চেঞ্জ কৰিবলৈ আহিছে গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ দিছে হি অপশ্যন বি হিজ অপশ্যন চি হিম অপশ্যন ডি ইট গতিকে শুদ্ধ উত্তৰ অপশ্যন চি হিম পাছৰ প্ৰশ্ন আইডেণ্টিফাই দ্য ছাবজেক্ট ইন দ্য ফলোয়িং চেণ্টেন্স দ্য বক্স ইজ গ্ৰীণ ইন কালাৰ অপশ্যন এ দ্য অপশ্যন বি বক্স অপশ্যন চি গ্ৰীণ অপশ্যন ডি কালাৰ তাৰমানে আইডেণ্টিফাই কৰিবলৈ দিছে গতিকে দাৰ আগত ঠিকেই আছে কোনটো মানে আইডেণ্টিফাই কৰিবলৈ ছাবজেক্ট গতিকে ছাবজেক্ট এইটোৱে হ'ব দা তাৰ পাছৰ প্ৰশ্নটো মাৰ্ক দ্য চাইননিম অফ এক্সপ'জ অপশ্যন এ দিছে আনকভাৰ অপশ্যন বি কভাৰ আপ অপশ্যন চি এৰেষ্ট অপশ্যন ডি ডিষ্টিংগুইছ ইয়াৰ ভিতৰত এক্সপ'জৰ শুদ্ধ উত্তৰ হ'ব ডিষ্টিংগুইছ পাছৰ প্ৰশ্ন গিভ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনছ ফৰ এ ৰুলাৰ উইথ এবছলুট পাৱাৰ অভাৰ এ ৰিজিয়ন অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অপশ্যন বি চিফ মিনিষ্টাৰ অপশ্যন চি ট্ৰেইটৰ অপশ্যন ডি ডিৰেক্টৰ গতিকে শুদ্ধ উত্তৰ হ'ব ডিক্টেটৰ অপশ্যন ডি তাৰ পাছৰ প্ৰশ্ন ফিল ইন দ্য বেষ্ট অপশ্যন অফ দ্য ব্লেংক দ্য মাদাৰ ইজ দ্য ডেছ ইনস্পাইৰেশ্যন ইন মাই লাইফ গতিকে বিগেষ্ট হ'ব ছুপাৰলেটিভ ডিগ্ৰী শুদ্ধ উত্তৰ দ্বিতীয় হ'ব তাৰ পাছৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং মিনছ টু ৰিটায়াৰ ইউজুৱেলি ফ্ৰম স্পৰ্টছ অপশ্যন এ দিছে কাষ্ট অফ ৰিং অপশ্যন বি হেং অফ দ্য বুটছ অপশ্যন চি ফিষ্ট অফ 40 অপশ্যন ডি আপ দ্য বেঞ্চটেক শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হেং অফ দ্য বুটছ তাৰ পাছৰ প্ৰশ্ন দিছে হোৱাট উইল বি দ্য কাৰেক্ট এক্টিভ ভইচ অফ দ্য ফলোয়িং চেণ্টেন্স দ্য চাউণ্ড কেন বি হাৰ্ড বাই মি অপশ্যন এ দিছে দ্য চাউণ্ড কেন হিয়াৰ মি অপশ্যন বি আই কেন হিয়াৰ দ্য চাউণ্ড অপশ্যন চি দ্য চাউণ্ড কেন বি হিয়াৰ মি অপশ্যন ডি আই কেন বি হিয়াৰ্ড বাই দ্য চাউণ্ড ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আই কেন হিয়াৰ দ্য চাউণ্ড তাৰ পাছৰ প্ৰশ্ন হোৱাট ইজ দ্য এণ্টনিম অফ এক্সটেৰিয়ৰ অপশ্যন এ posterior অপশ্যন বি ইণ্টেৰিয়ৰ অপশ্যন চি superior অপশ্যন ডি ইনফেৰিয়ৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ইণ্টেৰিয়ৰ তাৰ পাছৰ প্ৰশ্ন ফাইণ্ড দ্য বেষ্ট প্ৰিপজিশ্যন দ্য হেলিকপ্টাৰ ইজ ফ্লাইং ডেজ দ্য ভিলেজ অপশ্যন এ এভোভ অপশ্যন বি ৰাউণ্ড অপশ্যন চি আপন অপশ্যন ডি অন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ৰাউণ্ড এইখিনি আৰু ইণ্টাৰেষ্টিং ইয়াত প্ৰশ্ন দিছে মহেন্দ্ৰ সিং ধোনীয়ে নিম্নলিখিত কোনটো IPL দলৰ অধিনায়কত্ব কৰিছিল অপশ্যন এ মুম্বাই ইণ্ডিয়ানছ অপশ্যন বি চেন্নাই ছুপাৰ কিংছ অপশ্যন চি ৰাজস্থান ৰয়েলছ অপশ্যন ডি ৰয়েল চেলেঞ্জাৰ্ছ বেংগাপুৰ
বেংগালুৰু। ইয়াৰ শুদ্ধ উত্তৰ নহয়, অপশ্যন বিটো হ'ব চেন্নাই ছুপাৰ কিং, আমি চবেই জানো। তাৰ পাছৰ প্ৰশ্ন 2024 চনৰ 1 জানুৱাৰী সাপেক্ষে অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী কোন? অপশ্যন এ চন্দ্ৰমোহন পাটোৱাৰী, অপশ্যন বি ৰঞ্জিত কুমাৰ দাস, অপশ্যন চি অতুল বৰা, অপশ্যন ডি উৰ্খাও ঘোঁৰা ব্ৰহ্ম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ আমি জানো ৰঞ্জিত কুমাৰ দাস। তাৰ পাছৰ প্ৰশ্ন ৰাউন্স এণ্ড ৰিংছ নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন এ কপিল দেৱ, অপশ্যন বি ৰবি শাস্ত্ৰী, অপশ্যন চি শচীন তেণ্ডুলকাৰ, অপশ্যন ডি সুনীল গাভাস্কাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ সুনীল গাভাস্কাৰ। তাৰ পাছৰ প্ৰশ্ন মুন্সী প্ৰেমচান্দৰ উপন্যাস গোদাম কোন ভাষাত লিখা হৈছিল? অপশ্যন এ উৰ্দু, অপশ্যন বি কোঙ্কণী, অপশ্যন চি হিন্দী, অপশ্যন ডি গুজৰাটী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি হিন্দী। তাৰ পাছৰ প্ৰশ্ন ছুনামি বুলিলে কি বুজা? অপশ্যন এ দিছে অতি প্ৰবল ঘূৰ্ণীবতাহ, অপশ্যন বি হিমালয়ত হোৱা এক বৃহৎ ভূমিকম্প, অপশ্যন চি পূব ভাৰতত হোৱা এক প্ৰচণ্ড বান, অপশ্যন ডি উপকূলীয় অঞ্চলত হোৱা উচ্চমাত্ৰাৰ ঢৌ। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি উপকূলীয় অঞ্চলত হোৱা উচ্চমাত্ৰাৰ ঢৌ। তাৰ পাছৰ প্ৰশ্ন সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে কোনে অসমীয়া সাহিত্যত লিখা মেলা কৰিছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ মেধি, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ সুৰেন্দ্ৰনাথ মেধি। তাৰপাছত ইণ্টাৰেষ্টিং প্ৰশ্ন আহি গ'ল মামৰে ধৰা তৰোৱাল কোনগৰাকী অসমীয়া লেখকে ৰচনা কৰিছিল? অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি নিৰুপমা বৰগোহাঁই, অপশ্যন চি চন্দনা গোস্বামী, অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। গতিকে শুদ্ধ উত্তৰ ডিটো হ'ব। তাৰ পাছৰ প্ৰশ্ন নিম্নলিখিতসমূহৰ কোনটোৰ পিঠিত দুটাকৈ কোজ আছে? অপশ্যন এ নীলগাই, অপশ্যন বি আৰবী উট, অপশ্যন চি ভিক্টোৰিয়া উট, অপশ্যন ডি ঘোং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ ভিক্টোৰিয়া উট। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ ভাৰতৰ কোনখন চহৰত চাৰমিনাৰ অৱস্থিত? অপশ্যন এ হায়দৰাবাদ, অপশ্যন বি চেন্নাই, অপশ্যন চি প্ৰয়াগৰাজ, অপশ্যন ডি ছত্তীশগড়। শুদ্ধ উত্তৰ অপশ্যন এ হায়দৰাবাদ। তাৰপিছত আৰু ইণ্টাৰেষ্টিং প্ৰশ্ন চবেই জানে চাগে ক্ৰিকেট ষ্টাম্পসমূহৰ মাজৰ ক্ৰিকেট পিটছৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ 22 মিটাৰ, অপশ্যন বি 22 ফুট, অপশ্যন চি 22 গজ, অপশ্যন ডি 22 ইঞ্চি। ইয়াত শুদ্ধ উত্তৰ 22 গজ 22 ৱাৰ্ডছ। তাৰ পৰৱৰ্তী পৰ্যায় যাওঁ আমি কোনটো স্থলচিহ্ন সমীপত অটল সুৰং অৱস্থিত? অপশ্যন এ খাৰডুং লা গিৰিপথ, অপশ্যন বি ৰোহতাং গিৰিপথ, অপশ্যন চি চেলা গিৰিপথ, অপশ্যন ডি উমলিং লা গিৰিপথ। শুদ্ধ উত্তৰ অপশ্যন বি ৰোহতাং গিৰিপথ। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ নিম্নলিখিতসমূহৰ কোনবিধ খাৰুৱা তেলৰ পৰা নিষ্কাশন কৰা নহয়? অপশ্যন এ পেট্ৰল, অপশ্যন বি অলকাট্ৰা, অপশ্যন চি কেৰাচিন, অপশ্যন ডি টাৰ্পিন তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি অলকাট্ৰা। তাৰ পাছৰ প্ৰশ্ন নিম্নলিখিত কোনখন দেশৰ সৈতে ব্ৰাজিলে আন্তৰ্জাতিক সীমা স্পৰ্শ নকৰে? অপশ্যন এ চিলি, অপশ্যন বি আৰ্জেণ্টিনা, অপশ্যন চি পেৰাগুৱে, অপশ্যন ডি পেৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ চিলি। তাৰ পাছৰ প্ৰশ্ন কোনগৰাকী ব্যক্তিক শূন্যৰ জনক ৰূপে বিবেচনা কৰা হয়? চবেই জানে চাগে অপশ্যন এ হৈছে চিত্ৰগুপ্ত, অপশ্যন বি ব্ৰহ্মদত্ত, অপশ্যন চি বৰামিহিৰ, অপশ্যন ডি আৰ্যভট্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্যভট্ট। তাৰ পাছৰ প্ৰশ্ন সুৱেজ খাল কোন দুটা প্ৰধান জলভাগৰ মাজত অৱস্থান কৰে? অপশ্যন এ ভূমধ্যসাগৰ আৰু আটলাণ্টিক মহাসাগৰ, অপশ্যন বি আটলাণ্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, অপশ্যন চি ভূমধ্যসাগৰ আৰু লোহিত সাগৰ, অপশ্যন ডি আৰৱ সাগৰ আৰু বংগোপসাগৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ভূমধ্যসাগৰ আৰু লোহিত সাগৰ। তাৰ পাছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত আজান পীৰৰ দৰগাহ অৱস্থিত? অপশ্যন এ ধেমাজি, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি শিৱসাগৰ। তাৰ পাছৰ প্ৰশ্ন পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ এডৱাৰ্ড জেনাৰ, অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং, অপশ্যন চি লুই পাষ্টাৰ, অপশ্যন ডি আইজাক নিউটন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। আহি গ'ল আমাৰ ইণ্টাৰেষ্টিং প্ৰশ্নসমূহ। মই এইখিনি প্ৰশ্ন কৰি বহুত ভাল পাইছিলোঁ। 2024 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ আৰু সঞ্চালক কোন? অপশ্যন এ ধীৰুভাই আম্বানী,
অপশ্যন বি অনিল আম্বানী, অপশ্যন চি আকাশ আম্বানী আৰু অপশ্যন ডি মুকেশ আম্বানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ চবেই জানে চাগে মুকেশ আম্বানী। তাৰ পাছৰ প্ৰশ্ন 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হৈছিল। অপশ্যন এ টকিঅ'ত, অপশ্যন বি লণ্ডনত, অপশ্যন চি পেৰিছত, অপশ্যন ডি চিউলত। শুদ্ধ উত্তৰ অপশ্যন চি পেৰিছত। তাৰ পাছৰ প্ৰশ্ন, এই প্ৰশ্নটো চাগে চবেই পৰিচিত। টুচু পূজা অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ টাই আহোম, অপশ্যন বি সোণোৱাল কছাৰী, অপশ্যন চি চাহ জনগোষ্ঠী, অপশ্যন ডি কাৰ্বি। শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন চি চাহ জনগোষ্ঠী। তাৰ পাছৰ প্ৰশ্ন, কোন ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? অপশ্যন এ ক্ৰীড়া, অপশ্যন বি চিনেমা, অপশ্যন চি সাহিত্য, অপশ্যন ডি জনজাতীয় চিত্ৰকলা। ইয়াৰ ভিতৰত সকলো শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ ক্ৰীড়া। তাৰ পাছৰ প্ৰশ্ন, লিওনাৰ্ডো দা ভিঞ্চি কোনখন দেশৰ আছিল? অপশ্যন এ ফ্ৰান্স, অপশ্যন বি জাৰ্মানী, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি ইটালী। শুদ্ধ উত্তৰ অপশ্যন ডি ইটালী। 93 প্ৰশ্ন, নিম্নলিখিতসমূহৰ কোনখন অসমৰ এক পাৰ্বত্য জিলা? অপশ্যন এ কাছাৰ, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি কৰিমগঞ্জ, অপশ্যন ডি গোলাঘাট। আমি সকলোৱে জানো ডিমা হাছাও কি হয়? অসমৰ এখন পাৰ্বত্য জিলা। আৰু এখন জিলা কৈ দিওঁ, কাৰ্বি আংলং। পাছৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। পাছৰ প্ৰশ্ন, আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ চক্ৰত কিমানডাল দণ্ড আছে? এই প্ৰশ্নৰ উত্তৰ নজনা মানুহ নাই চাগে। অপশ্যন এ 24 ডাল, অপশ্যন বি 36 ডাল, অপশ্যন চি 18 ডাল, অপশ্যন ডি 32 ডাল। শুদ্ধ উত্তৰ অপশ্যন এ 32 ডাল। তাৰ পাছৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন? অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি ৰাজনাথ সিং, অপশ্যন চি দ্ৰৌপদী মুৰ্মু, অপশ্যন ডি অনিল চৌহান। আমি জানো ভাৰত ৰাষ্ট্ৰপতিগৰাকী কি হয়? প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক। শুদ্ধ উত্তৰ অপশ্যন চি দ্ৰৌপদী মুৰ্মু। পাছৰ প্ৰশ্ন, 2024 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে কোন দুখন দেশ যুদ্ধৰত হৈ আছে? অপশ্যন এ ইজৰাইল আৰু ছৌদি আৰৱ, ৰাছিয়া আৰু ইউক্ৰেইন, অপশ্যন চি ভাৰত আৰু পাকিস্তান, অপশ্যন ডি উত্তৰ কোৰিয়া আৰু ভিয়েটনাম। শুদ্ধ উত্তৰ অপশ্যন বি, আমি চবেই জানো ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰত হৈ আছিল। তাৰ পাছৰ প্ৰশ্ন, কুলোট্ৰম কোনখন দেশৰ মুদ্ৰাৰ নাম? অপশ্যন এ ম্যানমাৰ, অপশ্যন বি ইণ্ডোনেছিয়া, অপশ্যন চি ভূটান, অপশ্যন ডি ভিয়েটনাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ভিয়েটনাম। তাৰ পাছৰ প্ৰশ্ন, কোনটো খেলত লাভলীনা বৰগোহাঁইয়ে অলিম্পিক পদক লাভ কৰিছিল? অপশ্যন এ মল্লযুঁজ, অপশ্যন বি জুডো, অপশ্যন চি টাইকোৱাণ্ডো, অপশ্যন ডি মুষ্টিযুদ্ধ। মুষ্টিযুদ্ধ মানে আপোনালোকে জানিব লাগিব যে বক্সিং মুষ্টিযুদ্ধ মানে। শুদ্ধ উত্তৰ অপশ্যন ডি মুষ্টিযুদ্ধ। পাছৰ প্ৰশ্ন, সুগন্ধি পখিলা নামৰ কবিতা সংকল্পখনৰ ৰচয়িতা হৈছে? অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি নিৰ্মলপ্ৰভা বৰদলৈ, অপশ্যন ডি নলিনীধৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য। পাছৰ প্ৰশ্ন, ৰিং শব্দটো কোনবিধ খেলৰ সৈতে জড়িত? অপশ্যন এ দিছে মুষ্টিযুদ্ধ, অপশ্যন বি ফুটবল, অপশ্যন চি সাঁতোৰ, অপশ্যন ডি ভলীবল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মুষ্টিযুদ্ধ। পাছৰ প্ৰশ্ন, নিম্নলিখিত কোনখন বোলছবি ভৱেন্দ্ৰনাথ শইকীয়া দেৱে নিৰ্মাণ কৰা নাছিল? অপশ্যন দিছে কৃষ্ণচূড়া, অপশ্যন বি অগ্নিস্থান, অপশ্যন চি কোলাহল, অপশ্যন ডি সন্ধ্যাৰাগ। কোলাহল কৰিছিলে, অগ্নিস্থান নিৰ্মাণ কৰিছিলে, সন্ধ্যাৰাগো কৰিছিলে। গতিকে কি কৰা নাছিলে? কৃষ্ণচূড়া কৰা নাছিলে। শুদ্ধ উত্তৰ কৃষ্ণচূড়া। পাছৰ প্ৰশ্ন, 2023 চনৰ 31 ডিচেম্বৰ সাপেক্ষে ভাৰতত প্ৰচলিত সৰ্বাধিক মূল্যৰ মুদ্ৰা নোট কোনখন? অপশ্যন এ 2000, অপশ্যন বি 1000, অপশ্যন চি 20000, অপশ্যন ডি 5000। শুদ্ধ উত্তৰ অপশ্যন এ 2000 নোটটো কি হৈছিলে ভাৰতবৰ্ষৰ এই 2023 চনত
সৰ্বাধিক 31 ডিচেম্বৰৰ বাবে সৰ্বাধিক প্ৰচলন হৈছিল। 5 প্ৰশ্ন দখনা কোন সম্প্ৰদায়ৰ মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক? অপশ্যন এ তিৱা, অপশ্যন বি খামতি, অপশ্যন চি মটক, অপশ্যন ডি বড়ো। শুদ্ধ উত্তৰ বড়ো। 5 প্ৰশ্নলৈ যাওঁ। মনিৰাম দেৱান নিম্নলিখিত কোনটোৰ লগত জড়িত আছিল? পথৰুঘাটৰ কৃষক বিদ্ৰোহ, অপশ্যন বি ফুলগুৰি দেৱা, অপশ্যন চি 1857 চনৰ বিদ্ৰোহ, অপশ্যন ডি ভাৰত ত্যাগ আন্দোলন। আমি জানো চবেই 1857 চনৰ চিপাহী বিদ্ৰোহত সেই সময়ত মনিৰাম দেৱান জড়িত হৈ আছিল। তাৰ 5 প্ৰশ্ন থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ পঞ্জাৱ, অপশ্যন বি হাৰিয়ানা, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ৰাজস্থান। 5 প্ৰশ্নলৈ যাওঁ। অসমৰ পৰা লক্ষ্য কৰিলে নতুন দিল্লী কোন দিশত অৱস্থিত? অপশ্যন এ উত্তৰ পূব, অপশ্যন বি পশ্চিম, অপশ্যন চি দক্ষিণ পশ্চিম, অপশ্যন ডি দক্ষিণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ পশ্চিম। 5 প্ৰশ্ন লাভৰ আশাৰে বিত্তীয় বিপদাশংকা বহন কৰি যি ব্যক্তিয়ে ব্যৱসায় স্থাপন কৰে তেওঁক বোলা হয়? অপশ্যন এ পুঁজিপতি, অপশ্যন বি উদ্যোগী, অপশ্যন চি ব্যৱসায়ী, অপশ্যন ডি বিনিয়োগকাৰী। শুদ্ধ উত্তৰ উদ্যোগী বুলি জনা যায় তেখেতক। তাৰ 5 প্ৰশ্ন নিম্নলিখিত কোনখন নদী দক্ষিণৰ পৰা উত্তৰ দিশলৈ বৈ যায়? অপশ্যন এ সোৱণশিৰি, অপশ্যন বি মানাহ, অপশ্যন চি কপিলী, অপশ্যন ডি ৰঙা নদী। শুদ্ধ উত্তৰ কপিলী। 5 প্ৰশ্নলৈ যাওঁ। অসমীয়া খাদ্য হুৰুম কিহৰ পৰা প্ৰস্তুত কৰা হয়? চবেই জানে চাগে। অপশ্যন এ দিছে তাল গুড়, অপশ্যন বি পাণৰ পাত, অপশ্যন চি বাঁহগছ আৰু অপশ্যন ডি বৰা চাউল। শুদ্ধ উত্তৰ অপশ্যন ডি বৰা চাউল। 5 প্ৰশ্ন দিছে যে জোনবিল মেলাত বাণিজ্য স্বতন্ত্ৰ বৈশিষ্ট্যটো হ'ল? অপশ্যন এ কেৱল কল বেচা কিনা কৰা হয়, অপশ্যন বি দিছে মহিলাৰ বাবে অনুমতি নাই, অপশ্যন চি দিছে ম'হ যুঁজ আৰু অপশ্যন ডি দিছে বিনিময় প্ৰথা। শুদ্ধ উত্তৰ বিনিময় প্ৰথা। তাৰমানে কি কৰে বস্তু সলনি বস্তু তেওঁলোকে বিনিময় কৰে। তাৰ 5 প্ৰশ্ন দিছে থোকলা আৰু ফাফৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত জলপান? অপশ্যন এ ৰাজস্থান, অপশ্যন বি পঞ্জাৱ, অপশ্যন চি গুজৰাট, অপশ্যন ডি গোৱা। শুদ্ধ উত্তৰ গুজৰাট। গুজৰাটত কি হয় থোকলা আৰু ফাফৰা তেওঁলোকৰ পৰম্পৰাগত এটা জলপান। পৰৱৰ্তী পৰ্যায় নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন? আমি উচ্চ সদন জানিব লাগিব। উচ্চ সদন কোন হয়? ৰাজ্যসভা। অপশ্যন এ দিছে বিধানসভা, অপশ্যন বি দিছে ৰাজ্যসভা, অপশ্যন চি দিছে লোকসভা, অপশ্যন ডি দিছে বিধান পৰিষদৰ। শুদ্ধ উত্তৰ অপশ্যন চি হ'ব লোকসভা। কাৰণ উচ্চ সদন কি হয় ৰাজ্যসভা আৰু সদন দুখনেই আছে উচ্চ সদন আৰু নিম্ন সদন। গতিকে নিম্ন সদনটো কি হ'ব লোকসভা। তাৰ 5 প্ৰশ্ন নিম্নলিখিত কোনখন ৰাজ্যত সৰ্বাধিক কয়লাৰ ভাণ্ডাৰ আছে বুলি জনাজাত? নিম্নলিখিত কোনখন ৰাজ্যত সৰ্বাধিক কয়লাৰ ভাণ্ডাৰ আছে বুলি জনাজাত? অপশ্যন এ ঝাৰখণ্ড, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি মিজোৰাম। শুদ্ধ উত্তৰ অপশ্যন এ ঝাৰখণ্ড। তাৰ 5 প্ৰশ্ন দিছে মাইবাং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? মাইবাং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন এ কোচ ৰাজ্য, অপশ্যন বি ডিমাচা ৰাজ্য, অপশ্যন চি চুতীয়া ৰাজ্য, অপশ্যন ডি কমতা ৰাজ্য। শুদ্ধ উত্তৰ অপশ্যন বি ডিমাচা ৰাজ্য। তাৰ 5 প্ৰশ্ন দাণ্ডি যাত্ৰা কোনটোৰ অংশ আছিল? অপশ্যন এ ভাৰত ত্যাগ আন্দোলন, অপশ্যন বি ভাৰত ত্যাগ আন্দোলন, অপশ্যন বি দিছে অসহযোগ আন্দোলনৰ, অপশ্যন চি দিছে আইন অমান্য আন্দোলনৰ, অপশ্যন দিছে পূৰ্ণ স্বৰাজ। পূৰ্ণ স্বৰাজ নহয়, অসহযোগ আন্দোলনো নহয়, ভাৰত ত্যাগ আন্দোলনো নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আইন অমান্য আন্দোলনৰ। তাৰ 5 প্ৰশ্ন দিছে নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয়? অপশ্যন এ দিছে পশ্চিম গোৱালপাৰা, অপশ্যন বি দিছে কামৰূপ মহানগৰ, অপশ্যন চি দিছে দক্ষিণ শালমৰা মানকাছাৰ, অপশ্যন ডি দিছে পশ্চিম কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ পশ্চিম গোৱালপাৰা। তাৰ 5 প্ৰশ্ন অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মেঘালয়, অপশ্যন চি ছিকিম, অপশ্যন ডি নাগালেণ্ড। শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ। 5 প্ৰশ্ন নিম্নলিখিতসমূহৰ কোনটো মৌলিক অধিকাৰ নহয়? অপশ্যন এ সমতাৰ অধিকাৰ, অপশ্যন বি স্বাধীনতাৰ অধিকাৰ, অপশ্যন চি ডিজিটেল তথ্যৰ অধিকাৰ, অপশ্যন ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। গোটেইখিনি অধিকাৰ নহয়, স্বাধীনতাৰ অধিকাৰ নহয় আৰু সমতাৰ অধিকাৰো নহয়।
মৌলিক অধিকাৰ নহয় বুলি কৈছে হয় এইখিনি মৌলিক অধিকাৰ হয় গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিজিটেল তথ্যৰ অধিকাৰ 5ৰ প্ৰশ্নলৈ যাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰ কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰ কি বুলি সুধিছে অপচন এ নিউয়ৰ্ক অপচন বি ৱাশ্বিংটন ডিচি অপচন চি দিছে চিকাগো আৰু অপচন ডি দিছে সান ফ্ৰান্সিস্কো ইয়াত শুদ্ধ উত্তৰ বি ৱাশ্বিংটন ডিচি আৰু একদম ইণ্টাৰেষ্টিং প্ৰশ্নখিনিলৈ যাওঁ অসমৰ 21 নম্বৰ প্ৰশ্ন 121 প্ৰশ্ন কৰতল কমল কবিতাটি কোনে ৰচনা কৰিছিল প্ৰায় মানুহে জানে এইটো অপচন এ দিছে নীলমণি ফুকন অপচন বি দিছে মহাপুৰুষ মাধৱদেৱ অপচন চি দিছে শ্ৰীমন্ত শংকৰদেৱ অপচন ডি দিছে নৱকান্ত বৰুৱা শুদ্ধ উত্তৰ কি হ'ব শ্ৰীমন্ত শংকৰদেৱ 122 নম্বৰ প্ৰশ্ন মাঘ বিহু উৎসৱটো কোন মাহত পালন কৰা হয় অপচন এ এপ্ৰিল মাহ অপচন বি জানুৱাৰী অপচন চি অক্টোবৰ অপচন ডি মাৰ্চ সবে জানে চাগে এটো অপচন বি হ'ব জানুৱাৰী মাহত কি হয় মাঘ বিহু পালন কৰা হয় এই প্ৰশ্নটো প্ৰায় আহি থাকে নিয়োগ পৰীক্ষাত দিছে যে মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল অপচন এ মোহনদাস কুমাৰ গান্ধী অপচন বি দিছে মোহন সিং কৰমচন্দ গান্ধী অপচন চি দিছে মোহনদাস কৰম সিং গান্ধী অপচন ডি দিছে মোহনদাস কৰমচন্দ গান্ধী ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ডি টু মোহনদাস কৰমচন্দ গান্ধী তাৰ পাছৰ প্ৰশ্ন কলিঙ্গ যুদ্ধত কোন জড়িত আছিল অপচন এ দিছে অশোক অপচন বি দিছে বিম্বিসাৰ অপচন চি দিছে বিন্দুসাৰ অপচন ডি দিছে সমুদ্ৰগুপ্ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ টু অশোক পাছৰ প্ৰশ্ন প্ৰথম গৰাকী মোগল সম্ৰাট কোন আছিল অপচন এ হুমায়ুন অপচন বি ঔৰংগজেব অপচন চি বাবৰ অপচন ডি আকবৰ শুদ্ধ উত্তৰ বাবৰ হ'ব কোন মোগলৰ প্ৰথম সম্ৰাট পাছৰ প্ৰশ্ন বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল অপচন এ 1947 অপচন বি 1962 অপচন চি 1951 অপচন ডি 1971 চন শুদ্ধ উত্তৰ হ'ব অপচন ডি 1971 তাৰ পাছৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ৰাজ্য আৰু ৰাজধানী চহৰৰ অশুদ্ধ জোৰটো চিনাক্ত কৰক অপচন এ দিছে উত্তৰাখণ্ড মৌচুৰী অপচন বি দিছে পশ্চিমবংগ কলকাতা অপচন চি দিছে ছত্তীশগড় ৰায়পুৰ অপচন ডি দিছে গোৱা পানাজী ইয়াৰ ভিতৰত কোনটো নহয় সেইটো সুধিছে পশ্চিমবংগ কলকাতা হয় গোৱা পানাজী হয় ছত্তীশগড় ৰায়পুৰ হয় গতিকে উত্তৰাখণ্ড মৌচুৰী নহয় গতিকে শুদ্ধ উত্তৰ অপচন এ টু হ'ব শুদ্ধ তাৰ পাছৰ প্ৰশ্ন নিম্নলিখিত কোনটো পদৰ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে অপচন এ ৰাজ্যৰ ৰাজ্যপাল অপচন বি ৰাজ্যৰ মুখ্যমন্ত্ৰী অপচন চি বিধানসভাৰ অধ্যক্ষ অপচন ডি ৰাজ্যৰ কেবিনেট মন্ত্ৰী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তাৰ পাছৰ প্ৰশ্ন কোনটো উক্তি শুদ্ধ নহয় অপচন এ দিছে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশৰ এখন বন্দৰ চহৰ অপচন বি দিছে নৰ্মদা এখন নদী অপচন চি দিছে কাঞ্চনজংঘা হিমালয়ক শৃংগ অপচন ডি দিছে চিল্কা হ্ৰদ গুজৰাটত অৱস্থিত কোনটো অশুদ্ধহে সুধিছে নৰ্মদা এখন নদী হয় কাঞ্চনজংঘা হিমালয়ক শৃংগ হয় বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশৰ এখন বন্দৰ চহৰ হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিল্কা হ্ৰদ গুজৰাটত অৱস্থিত পাছৰ প্ৰশ্ন গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় অপচন এ বাঁহ অপচন বি টেৰাকোটা অপচন চি তাম অপচন ডি মহৰ সিংহ শুদ্ধ উত্তৰটো হ'ব অপচন এ সবে জানে এইটো বাঁহেৰে তৈয়াৰী গগনা আৰু ইণ্টাৰেষ্টিং প্ৰশ্ন এই প্ৰশ্নটো প্ৰায় দেখা যায় নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল অপচন এ ব্ৰাজিল অপচন বি দিছে ছুইজাৰলেণ্ড অপচন চি দিছে দক্ষিণ আফ্ৰিকা অপচন ডি দিছে আৰ্জেণ্টিনা শুদ্ধ উত্তৰ অপচন চি হ'ব দক্ষিণ আফ্ৰিকাৰ আছিল তেখেত তাৰ পাছৰ প্ৰশ্ন সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত সাহাৰা মৰুভূমি অপচন দিছে অষ্ট্ৰেলিয়া অপচন বি দিছে আফ্ৰিকা অপচন চি দিছে ইউৰোপ অপচন ডি দিছে এছিয়া ইয়াত শুদ্ধ উত্তৰ অপচন বি আফ্ৰিকা হ'ব তাৰ পাছৰ প্ৰশ্নটো চাওঁ কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় অপচন এ দিছে ইজিপ্ত অপচন বি লেবানন অপচন চি ইজৰাইল অপচন ডি সৌদি আৰব ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ ইজিপ্ত তাৰ পাছৰ প্ৰশ্ন হাড় আৰু দাঁতৰ বাবে কোনবিধ ভিটামিন অতি প্ৰয়োজনীয়
অপশ্যন এ দিছে ভিটামিন ডি, অপশ্যন বি দিছে ভিটামিন বি, অপশ্যন চি দিছে ভিটামিন চি, অপশ্যন ডি দিছে ভিটামিন এ। শুদ্ধ উত্তৰ অপশ্যন এ ভিটামিন ডি হ'ব হাড় আৰু দাঁতৰ বাবে ভিটামিন অতি প্ৰয়োজনীয়। আহি আমি একদম লাষ্ট পৰ্যায়লৈ পালোহি। শেষৰ প্ৰশ্ন দিছে এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে ৰক্তচাপৰ স্বাভাৱিক মান হৈছে অপশ্যন এ দিছে 65, 85, তাৰপিছত অপশ্যন বি দিছে 95, 120, 155, অপশ্যন চি দিছে 80, 120, তাৰপিছত ডি দিছে 65, 140। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 80 আৰু 120। প্ৰেছাৰ যিটো জোখে এজন প্ৰাপ্তবয়স্কৰ। তো এইখিনি আছিল 135টা প্ৰশ্ন চতুৰ্থ বৰ্গৰ বাবে। আপোনালোকে এবাৰ নিজকে টেষ্ট কৰি চাব কিমাননো পাৰিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।